নমস্কাৰ, মই ৰবি চন্দ্ৰভাই। আপোনালোকে চাই আছে ৰবি বৰি চেনেল। আজি আমি আলোচনা কৰিম পৰীক্ষাত টাইম মেনেজমেণ্ট কেনেকৈ কৰিব লাগে, অৰ্থাৎ আমি পৰীক্ষাৰ সময়ত কেনেকৈ সময় মিলাব লাগে। আৰু মই ভাবোঁ যে এই ভিডিঅ'টো চোৱাৰ পিছত পৰীক্ষাত সময় মিলাব নোৱাৰিলোঁ বুলি কোনো কথাই নপৰে। আৰু যদি তোমালোকে মিছা বুলি ভাবিছা তেনেহ'লে ভিডিঅ'টো এৰি যাব পাৰে। আজি মই ভিডিঅ'টোত 4টা টিপছ আৰু ট্ৰিক্সৰ কথা আলোচনা কৰিম, যিকেইটা টিপছৰ পৰা তোমালোকে পৰীক্ষাত সময় মিলাবলৈ সহজ হ'ব। গতিকে ব'লা ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথম টিপছটো হ'ল ৱাটছ, অৰ্থাৎ ঘড়ী। আমি সকলোৱে জানো যে পৰীক্ষা দিয়া এটা নিৰ্ধাৰিত সময়সীমা থাকে। আমাৰ সকলোৱে পৰীক্ষা দিয়া সময় হ'ল 3 ঘণ্টা, অৰ্থাৎ 180 মিনিট। আমি পৰীক্ষা দিয়া সময়ত ঘড়ী ব্যৱহাৰ কৰিব লাগিব। আমি যদি ঘড়ী ব্যৱহাৰ নকৰোঁ তেতিয়া পৰীক্ষা শেষ হ'বলৈ বা কোনটো প্ৰশ্ন কিমান সময়ত কৰি শেষ কৰিব লাগিব আমি কেনেকৈ গম পাম বা কেনেকৈ জানিম। গতিকে পৰীক্ষা দিবলৈ যাওঁতে আমি ঘড়ীটো লগত লৈ যাব লাগিব। তেতিয়া আমি পৰীক্ষাত টাইম মেনেজমেণ্ট কৰিব পাৰিম। ছ' ন' মিষ্টেক উইথ ইয়ৰ ৱাটছ। দ্বিতীয় টিপছটো হ'ল পাতলা কলম। আমি সদায় পৰীক্ষাত পাতলা কলম ব্যৱহাৰ কৰিব লাগে, কাৰণ আমি জানো যে গধুৰ কলমে যিমান লিখিব পাৰি পাতলা কলমে তাৰ তুলনাত এগুণৰ বেছিহে লিখিব পাৰে। আৰু পৰীক্ষাৰ সময়ত সদায় বল পেন ব্যৱহাৰ কৰিবা। জেলি পেনে পৰীক্ষাত লিখিলে কলমৰ ৰংটো পৰীক্ষা বহীত বিয়পি পৰে। ছ' বল পেন ব্যৱহাৰ কৰিবা। তৃতীয় টিপছটো হ'ল হেণ্ডৰাইটিং স্পীড। আমি সকলোৱে জানো যে পৰীক্ষাৰ এটা নিৰ্ধাৰিত সময়সীমা থাকে। বিশেষকৈ hslc আৰু hs এক্সামিনেশ্যনৰ টাইমিং হ'ল 3 ঘণ্টা। গতিকে সময় মিলোৱাত অলপ অসুবিধা আহি পৰে। সময় মিলোৱাত কেনেকৈ অসুবিধা আহি পৰে শুনি লোৱা। আমি যেতিয়া পৰীক্ষা দি থাকিম, অৰ্থাৎ মইতো অকলে পৰীক্ষা নিদিওঁ, কাৰণ এখন স্কুল বা কলেজৰ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহু। গতিকে সেই সকলো ছাত্ৰ ছাত্ৰীয়ে যেতিয়া পৰীক্ষা দি থাকে তেতিয়া কিছুমান কোলাহল হয়, যিটো কাৰণে আমি পঢ়ি অহা প্ৰশ্নটো উত্তৰ কৰাত বা প্ৰশ্নটো উত্তৰ হোৱাত অসুবিধা আহি পৰে। গতিকে আমি যিমান পাৰোঁ হেণ্ডৰাইটিং স্পীড কৰিব চাব লাগে। আৰু এটা অসুবিধা হ'ল তুমি যিখন বেঞ্চত পৰীক্ষা দি থাকিবা তোমাৰ কাষতে আৰু তোমাৰ আগত আৰু পিছতো একোজন ছাত্ৰ থাকে। মই ক'ব বিচাৰিছোঁ যে সেই ছাত্ৰকেইজনে তোমাকতো সিহঁতে নোৱাৰা কুৱেশ্যনটো সুধিবই। গতিকে সিহঁতকো ক'ব লগা হয় বা তুমিও সিহঁতৰ পৰা সুধিব লগা হয়। এজন ছাত্ৰ হিচাপে তোমাৰ লগৰজনক সহায় কৰাটো তোমাৰ দায়িত্ব। কিন্তু সঁচা কথা কওঁ, লগৰকেইজনক সহায় কৰি থাকোঁতে নিজৰে সময় নাটনি হয়। মোৰ হৈছিল। ছ' যিমান পাৰি হেণ্ডৰাইটিং স্পীড কৰিব চাব লাগে। চতুৰ্থ টিপছটো হ'ল আধা ঘণ্টা সময় বাকী থাকোঁতে সকলো প্ৰশ্নৰ উত্তৰ কৰি শেষ কৰিব লাগে। সকলো প্ৰশ্নৰ উত্তৰ কৰাটো সম্ভৱ নহ'ব পাৰে, কিন্তু আমি আধা ঘণ্টা সময় বাকী থাকোঁতে ষ্টপ কৰি দিব লাগে, অৰ্থাৎ লিখিব নালাগে। আৰু সেই আধা ঘণ্টাত আমি যিমানখিনি প্ৰশ্ন উত্তৰ কৰিছিলোঁ সেইখিনি চেক কৰি চাব লাগে, কাৰণ তাত ক'ৰবাত ভুল হৈ থাকিব পাৰে, আখৰ বা চিন। আৰু যদি আমি সেই আধা ঘণ্টাটো প্ৰশ্ন উত্তৰ কৰিব বিচাৰোঁ তেতিয়া আগত কৰি অহা প্ৰশ্ন উত্তৰবোৰ ভুলবোৰ বাছি উলিয়াব নোৱাৰিম, অৰ্থাৎ অধিক মাছত বগলীকণা হ'বগৈ। সেইবাবে আমি আধা ঘণ্টা সময় বাকী ৰখাব লাগে, যাতে বহি চেক কৰিব পাৰোঁ। আৰু আধা ঘণ্টা সময় বাকী ৰখাবলৈ হ'লে হেণ্ডৰাইটিং স্পীড হোৱাটো খুবেই প্ৰয়োজনীয়। ছ' এইকেইটাই আছিল পৰীক্ষাৰ সময়ত সময় মিলোৱা টিপছ আৰু ট্ৰিক্স। আৰু তুমি যদি এইকেইটা টিপছ ফ'ল' কৰা তেতিয়া তোমাৰ সময় মিলোৱাৰ লগতে এটা ভাল নম্বৰ পাবলৈও তুমি সক্ষম হ'বা। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু বেল আইকন ন'টিফিকেশ্যনটো অল কৰিবলৈ নাপাহৰিবা। আৰু পাৰিলে লগৰজনকো শ্বেয়াৰ কৰি দিবা, কাৰণ বিপদে আপদে তোমাক লগৰজনেহে সহায় কৰে। Thank you all.